হেল্ল' এভৰিৱান, মই পাকবিতা আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে। আজি প্ৰথমে ভাবিছোঁ ইয়াতে বহুত পুৰণা ঐতিহাসিক এটা মন্দিৰ আছে, ভাবিছোঁ সেই ভাগত ফাৰ্ষ্ট আমি সোমাই লওঁ। তো এতিয়া আমি সেই ভাগৰ পৰা পেলাই আহি আছোঁ। ভিতৰত আপোনাৰ এণ্ট্ৰি পইণ্টবিলাকত একচুৱেলি বহুত কিন্তু এনেকৈ যাব লাগে, তাতে মাজে মাজে দোকান আছে। মই দোকানবোৰৰ মাজে মাজে এতিয়া আহি আছোঁ। ভাবিছোঁ ইণ্ট্ৰ'টো ইয়াতে দি দিওঁ আৰু এতিয়া মই মন্দিৰ ভাগত সোমাই যাম। বহুত পুৰণা এভাগ মন্দিৰ হয়, তো মন্দিৰ ভাগত সোমাই যাওঁ, আপোনালোকক গোটেইখিনি দেখাম। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। এয়া গাইজ দেখিছে, মই এতিয়া মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই আহিছোঁ। মোৰ পিছফালে আপোনালোকে যিভাগ মন্দিৰ দেখিছে সেইভাগেই হৈছে ভোজপুৰ মন্দিৰ। এই মন্দিৰ ভাগ ৰজা ভোজে বনাইছিলে। এই মন্দিৰ ভাগৰ বিশেষত্বটো হৈছে এইটোৱেই যে ইয়াৰ ভিতৰত থকা লিংগভাগ এক ৰাতিৰ ভিতৰতে বনাই কমপ্লিট কৰিছিলে। যিমানটো বনাইছিলে সিমানটোৱে সেই লিংগভাগ ৰখা হৈছে। আৰু ইয়াত আপোনালোকে দেখিছে মন্দিৰ ভাগ চাওক, কমপ্লিট ৰেড ষ্ট'ন দিয়ে গোটেই মন্দিৰ ভাগ বনোৱা আছে। বিৰাট ধুনীয়া মন্দিৰ হয় আৰু পৰিৱেশটো ইমানেই ঠাণ্ডা পৰিৱেশ হয়, ইমান ডাঙৰ এৰিয়া কভাৰ কৰি আছে। মই গোটেইখিনি আপোনালোকক দেখাম, তেন্তে ব'লক ভিডিঅ'টোৰ লগত আগবাঢ়ি গৈ থাকোঁ। এতিয়া মই ভাবিছোঁ যে আপোনালোকক ভোজপুৰ মন্দিৰ ভাগ ভিতৰৰ পৰা ধুনীয়াকৈ এবাৰ আপোনালোকক দেখাই দিওঁ। এই মন্দিৰ ভাগ বহুত মহত্বপূৰ্ণ এভাগ মন্দিৰ হয়, অতি প্ৰাচীন আৰু ডাঙৰ শিৱলিংগ থকা এভাগ মন্দিৰ হয়। কিন্তু মেইন তাৎপৰ্যটো কি হয় জানে, এই মন্দিৰ ভাগ আধৰুৱা এভাগ মন্দিৰ হয়। ইয়াৰ মেইন যিটো ৰহস্য হয় বৰ্তমান সময়তো ইতিহাসত উল্লেখিত নাই, কিন্তু মেইনলি কোৱা হয় যে এক ৰাতিৰ ভিতৰতে যিহেতুকে বনাবলৈ দিছিলে সেইটো কাৰণে আধৰুৱা হৈ গ'ল বুলি কৈছে। যিমানখিনি বনাব পাৰিছিলে সিমানখিনি আছে। তেন্তে আহক চাওঁচোন। এয়া চাওক, আমি এতিয়া মন্দিৰ ভাগৰ পৰা ওলাইছোঁ। নেক্সট মই আপোনালোকক এটা মজা লোকেশ্যনত মই আপোনালোকক লৈ যাম। তেন্তে ব'লক আমি এতিয়া নেক্সট ক'ত যাওঁ সেয়া চাওঁচোন। সেয়া চাওক গাইজ, এতিয়া আহি উদয়গিৰি পাই গৈছোঁহি। ইয়াতে মইতো ইয়াত দেখিছোঁ এটা প্ৰকাণ্ড ডাঙৰ গুহা এটা দেখিছোঁ। এতিয়া বোলে গুহাটোৰ ভিতৰত সোমাই যাব লাগিব। তো এতিয়া কেনেকুৱা কি হয় সেইটো মই এতিয়ালৈকে গম পোৱা নাই। ভিতৰত সোমোৱাৰ পাছত মই গম পাম আৰু লগতে আপোনালোকক দেখাম গোটেইখিনি। কৈ আছে বিৰাট ধুনীয়া বোলে, পূৰা গুহাটোৰ ভিতৰত সোমাই যাব লাগিব, তাত কিবা কিবি আছে। সিহঁতিও মোক এতিয়ালৈকে গোটেই ডিটেইলছটো দিয়া নাই। সিহঁতি কৈ আছে যে বৈ ভিতৰত গৈ গোটেইখিনি চাবি, নিজে তেতিয়া কবি। তো ময়ো ভাবিছোঁ যে নাই, ভিতৰত সোমাই যাওঁ, প্ৰত্যেকটো জেগাৰ ডিটেইলছ আপোনালোকক দি আছোঁ, মোৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। তেন্তে ব'লক যাওঁ। সেয়া চাওক, এতিয়া মই ভিতৰত সোমাই আহি আছোঁ। মোৰ ছাইডত এইখিনি দেখিছে, আমিতো সেই ওপৰত যিটো গছ আছে, গছজোপা আছে, সেই গছজোপালৈকে আমি যাম। পূৰা 100% নেচাৰেল বিউটি হয়, ইয়াত কোনো আৰ্টিফিচিয়েল নাই। বিৰাট ধুনীয়াকৈ ষ্টেপ বনাই থোৱা আছে, পূৰা শিলত ডাঙৰ ডাঙৰ শিলবোৰৰ মাজে মাজে ষ্টেপ বনাই থোৱা আছে। আমি তাৰ ওপৰেদি এতিয়া যাম। বিৰাট ধুনীয়া লাগিছে কিন্তু দেই ইয়াত আহি। মই এতিয়া ষ্টেপেদি যাম, গৈ মই আপোনালোকক গোটেইখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এতিয়া ব'লক যাওঁ। এয়া চাওক, মই এতিয়া বহুত বেছি ওপৰত উঠি আহিছোঁ। কিন্তু মই এটা কথা গম পাইছোঁ, ইয়াত যে দেখিছে আপোনালোকে শিলখিনি চাওক,
এই শিলখিনি বোলে ডাইন'ছৰতকৈ আগৰ যুগৰ শিল হয়। মই ইয়াত যিহেতুকে লোকেল গাইড আৰু ইয়াৰ মানুহখিনিৰ পৰা মই সুধিছিলোঁ তেওঁলোকক যে শিলখিনি দেখিয়ে গম পায় ইমান পুৰণা আৰু দেখক চাওক শিলখিনি। তো সেইটো কাৰণে মই একচুৱেলি তেওঁলোকক সুধিছিলোঁ যে শিলখিনি কিমান বছৰ পুৰণা হ'ব পাৰে। তেতিয়া তেওঁলোকে মোক কৈছিলে যে শিলখিনি আচলতে ডাইন'ছৰৰ আগৰ যুগৰ শিল হয়, বিৰাট পুৰণা শিল হয় এইখিনি। তো এতিয়া মই বহুত ওপৰত আহি গৈছোঁ। মোৰ ছাইডৰ ভিউখিনি চাগে দেখিছে আপোনালোকে, বিৰাট ধুনীয়া ভিউ পৰিছে, বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি ওপৰত যাব আছে বোলে। পূৰা ট্ৰেকিঙৰ কাৰণে কিন্তু এইটো এটা বেষ্ট প্লেচ হয়, বিৰাট ভাল হয় আৰু আহিবৰ কাৰণে। তেন্তে ব'লক আমি এতিয়া আৰু ওপৰত গৈ থাকোঁ, কি পাওঁ গোটেইখিনি মই আপোনালোকক দেখাম। আৰু ইয়াৰ ওপৰতো আছে বোলে আৰু কিবা কিবি বস্তু, সেইখিনি মই গোটেইখিনি চাম। তেন্তে ব'লক গৈ থাকোঁ। ৰাস্তা চাওক, কিমান শিল কাটি কাটি ওপৰলৈ ষ্টেপবিলাক বনাই থোৱা আছে। সেই ষ্টেপৰ মাজে মাজে আমি এতিয়া গৈ থাকিবলগীয়া হৈছে। বিৰাট বেছি ভাগৰ লাগিছে। মইতো অলপ টাইম আগতহে বহি লৈছোঁগৈ, নাই আৰু কিমান বেছি ষ্টেপ আছে চাওক। একচুৱেলি আমি এতিয়া মিড পইণ্টত থকা নিচিনা হ'ল, নামি গ'লোঁ আমি যিমান দূৰ যাব লাগিব বেছি যাব লাগিব। আৰু এইফালেদি গৈ যিটো এটা শ্বৰ্টকাট আছে বোলে, সেইটো দি গ'লে বেছি বেটাৰ হ'ব, আমি জল্দি পাম বুলি কৈছে। তো নাজানো আৰু, বলক গৈ থাকোঁ। এয়া মই আহি থকা ৰাস্তাটো চাওক আপোনালোকে, পূৰা এইফালেও পূৰা জংঘল নিচিনা হৈছে, সেইফালেও জংঘল নিচিনা, আৰু মাজে মাজে যিটো ৰাস্তা আছে সেই ৰাস্তাদি মই গৈ আছোঁ। সাপ চাপ কিমান নোলালেই হয় আৰু, নাজানো আৰু এহেঁতি ক'ত কি লৈ আহিছে সেনেকৈ আৰু আহি থাকিবলৈ আছে। বিৰাট বেছি ভাগৰ লাগিছে, দেখিছে পূৰা ভাগৰি গৈছোঁ আৰু। বাট মই যে ইয়াতে বহি থাকোঁ সিহঁতে মোক এৰি থৈ গুচি যাব, তাতছে বেটাৰ আৰু যাবতো লাগিব। ব'লক গৈ থাকোঁ এনেকৈ। সেয়া গাইজ চাওক, ফাইনেলি আহি তলত পালোহি। বিৰাট ভাগৰ লাগিলে, ইমান ডাঙৰ শিলৰ ওপৰে ওপৰে ইমান ধুনীয়াকৈ ষ্টেপবিলাক বনাই তেওঁলোকে, পূৰা নেচাৰেল বিউটি এটা আছে তাতে। ইমান ভাল লাগিলে ন, তাতে গৈ বহুত বেছি ভাল লাগিলে আৰু বহুত বেছি ভাগৰো লাগি গৈছে, পূৰা ফুল ট্ৰেকিং কৰা টাইপ হৈ গৈছে। তো মই আছোঁ যে নাই, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।